বৰ্তমান আপোনালোকে জানে যে বৰ্তমান PM কিষানৰ ৱেবছাইটটোত এটা নতুনকৈ ষ্টেটিষ্টিক্স বুলি অপচন আহিছে। তাত আপোনালোকৰ নামসমূহ কিয় ৰিজেক্ট হৈছে আপোনালোকে সেইবোৰ জানিব পাৰিব। এই ভিডিঅ'টোত আজি সেই বিষয়ে ক'ম। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই ইয়াৰ লিংকটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, এই অফিচিয়েল ৱেবছাইটটোৰ লিংকটো PM কিষানৰ। আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে আপোনালোকৰ কম বাজেটটো ওপেন কৰি ল'ব আৰু তাত আপোনালোকে সাৰ্চ কৰিব PM কিষান বুলি। মই ইয়াত PM কিষান বুলি সাৰ্চ কৰি লৈছোঁ। তাৰপিছত প্ৰথমতে আপোনালোকে যিটো ৱেবছাইট দেখা পায় এইটো PM কিষান। এইটো PM কিষানৰ অফিচিয়েল ৱেবছাইট হয়। ইয়াত আপোনালোকে সোমাই যাব। তাৰপিছত মই ইয়াত সোমাই যাইছোঁ, লোডিং হৈ আছে। তাৰপিছত আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ PM কিষানৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকে সকলোৱে জানে এনেকুৱাকৈ দেখা হ'ব। ইয়াত কেইটামান নতুন আপডেট আহিছে, আপোনালোকক সেই বিষয়ে জনাম। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তাৰপিছত আপোনালোকে ইয়াত প্ৰথমতে দেখা পাইছে যে ষ্টেটিষ্টিক্স বুলি এটা নতুন এইটো আহিছে। তাৰপিছত আপোনালোকে ইনষ্টলমেণ্ট ৱাইজ আপোনালোকে চাব পাৰিব আৰু ডেস্কবৰ্ডত গৈ আপোনালোকে সম্পূৰ্ণ এইটো বছৰত কোনে কোনে আপোনালোকৰ PM কিষানৰ কাৰণে অনলাইন আবেদন কৰিছে আপোনালোকে সকলো জানিব পাৰিব। ইয়াত আপোনালোকে পিৰিয়ড ৱাইজ চাব পাৰিব। মই ইয়াত পিৰিয়ড 2ত চাম আৰু ফাইনেন্সিয়েল ইয়াৰ চাম 2020 আৰু 21ৰ চাম। ইয়াত ফাৰ্ষ্ট পিৰিয়ডত এপ্ৰিলৰ পৰা জুলাই আছে আৰু ছেকেণ্ড পিৰিয়ডত আগষ্টৰ পৰা নৱেম্বৰ আছে আৰু থাৰ্ড পিৰিয়ডত ডিচেম্বৰৰ পৰা মাৰ্চত আছে। আমি প্ৰথমতে ডেস্কবৰ্ডত যাব লাগিব। চ' আমি ডেস্কবৰ্ডত যাই লৈছোঁ। তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে যে আপোনালোকৰ ষ্টেট চিলেক্ট কৰিব লাগিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব, চাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব আৰু ভিলেজ চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ কিমান ডাটা ৰিচিভ হৈছে এই বছৰত অনলাইন কৰা আৰু কিমান পেইণ্টিং হৈছে আপোনালোকে সকলোবোৰ চাই ল'ব পাৰিব পিৰিয়ড ৱাইজ। চ' আমি এইবাৰ চাই ল'ম। প্ৰথমতে আপোনালোকে আপোনালোকৰ ষ্টেটখন চিলেক্ট কৰি ল'ব। মই ইয়াত মোৰ ষ্টেটখন চিলেক্ট কৰি লৈছোঁ। তাৰপিছত ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব, আপোনালোকৰ যি ডিষ্ট্ৰিক্ট হয়। তাৰপিছত আপোনালোকে চাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব আৰু আপোনালোকৰ ভিলেজটো চিলেক্ট কৰি ল'ব। মই ইয়াত ভিলেজটো চাৰ্চ কৰি আছোঁ। তাৰপিছত আপোনালোকে ইয়াত কাষত দেখা পাইছে শ্ব' বুলি, আপোনালোকে শ্ব'টোত আপোনালোকে ক্লিক কৰি দিব। মই ইয়াত শ্ব'ত ক্লিক কৰি দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে যে প্ৰথমতে আপোনালোকে ইয়াত ফাৰ্মাৰ ৰেজিষ্টাৰ্ড দেখা পাব। তাৰপিছত আপোনালোকে ইয়াত কেইটামান দেখা পাব, পে'মেণ্ট ষ্টেটাছ দেখা পাব আৰু আধাৰ কাৰ্ড ষ্টেটাছ দেখা পাব। প্ৰথমতে আপোনালোকৰ মানে এইটো বছৰত আমাৰ ইয়াত 33 জনে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে অনলাইন নতুনকৈ। তাৰপিছত ৰিচিভ বৰ্তমান এইটো হোৱা নাই। পে'মেণ্ট ষ্টেটাছত আপোনালোকে দেখা পাইছে। আৰু তাৰপিছত আপোনালোকে ইয়াত দেখা পাব আধাৰ ষ্টেটাছত। আমাৰ আধাৰ ষ্টেটাছত ইয়াত এটা ৰিজেক্ট হৈছে, আপোনালোকে দেখা পাইছে এইটো একচেপ্ট এটাও হোৱা নাই বৰ্তমানলৈকে, 0 একচেপ্টেড আৰু ৰিজেক্ট হৈছে এটা আধাৰ ষ্টেটাছত। আপোনালোকে আপোনালোকৰ কাৰ ৰিজেক্ট হৈছে আপোনালোকে সকলোখিনি চাব পাৰিব। আপোনালোকে ৰিজেক্ট হোৱাৰ ইয়াত আপোনালোকে সোমাই যাব পাৰিব। সোমাই গ'লে আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনালোকে সোমাই যাব। তাত আপোনালোকৰ এনেকুৱা এটা চাৰ্ট আহিব। আপোনালোকৰ যিমান জনৰ ৰিজেক্ট হয় আপোনালোকৰ তলত ইয়াত নাম দেখা পাব। ইয়াত ৰিজেক্টেড হোৱা নাই, একচেপ্ট এটাও হোৱা নাই আৰু পেণ্ডিং হৈ থাকিব আপোনালোকৰ কিছুমানৰ। ইয়াত এটা ৰিজেক্ট হৈছে আমাৰ গাঁৱত। চ' আপোনালোকৰ গাঁৱত কিমান ৰিজেক্ট হৈছে আপোনালোকে সকলোখিনি চাব পাৰিব আৰু আপোনালোকে নিজে অনলাইনো কৰিব পাৰিব। চ' মই এটা PM কিষানত অনলাইন কৰা ভিডিঅ' দি দিম। এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত সেই লিংকটো দি দিম কিছুদিন পিছত। চ' টোটেল ৰেজিষ্ট্ৰেশ্যন ৰিচিভ বৰ্তমান আমাৰ ইয়াত 6 জনৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন ৰিচিভ হৈছে আৰু 2 জনৰ ইয়াত ৰিজেক্টেড হৈছে। আপোনালোকৰ গাঁৱত সকলোখিনি চাব পাৰিব আৰু পেণ্ডিং হৈ আছে 4 জন। চ' মই ইয়াত আপোনালোকক টোটেলখিনি দেখাই দি আছোঁ। আপোনালোকে ইয়াত দেখা পাইছে ইয়াত টোটেল ৰেজিষ্ট্ৰেশ্যন আপোনালোকে 6 জন হৈছে, তাৰপিছত ৰিজেক্টেড 2 জন আৰু পেণ্ডিং 4 জন। আপোনালোকে এইটো ৰেজিষ্ট্ৰেশ্যন ৰিচিভ হোৱা দেখাইছে আৰু আপোনালোকে এইটো দেখা পাইছে ৰিজেক্টেড হোৱা আৰু তাৰপিছত আপোনালোকে কাষত দেখা পাইছে এইটো পেণ্ডিং হৈ আছে বৰ্তমান। আপোনালোকৰ এনেকৈ ষ্টেটিষ্টিক দেখা দিছে। আপোনালোকে তাৰপিছত আধাৰ অথৰিটি ষ্টেটাছ ইয়াত পে'মেণ্ট আপোনালোকে পে'মেণ্টৰো চাব পাৰে। এইবাৰ বৰ্তমান কাৰো 6 নম্বৰ কিস্তিটো বৰ্তমান কোনেও পোৱা নাই। আপোনালোকৰ ইয়াত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে ইয়াত দেখা পাইছে। আপোনালোকৰ গাঁৱত যিকেইজনৰ বৰ্তমান ৰেজিষ্ট্ৰেশ্যন হৈ আছে আপোনালোকৰ সেইকেইজনৰ নাম ইয়াত শ্ব' কৰিব। তাৰপিছত ৰিচিভ নম্বৰ অন পে'মেণ্ট বৰ্তমান এই 6 নম্বৰ কিস্তিটো পোৱা নাই কোনেও। এইবাৰ আপোনালোকে দেখা পাইছে ইয়াত 5 নম্বৰটোহে পাইছে। চ' আপোনালোকৰ গাঁওখনৰ এনেদৰে চাব পাৰে। ভিডিঅ'টো এইখিনি আছিল।